ও মালটো পকালেহে ওলাইছে ঐ তোক মই মেকআপ শিকোৱাৰ আগতে দুটামান কথা কম কক মেকআপ শিকা বস্তুটো বৰ কষ্টৰ বস্তু জানো মানে গেলা গৰমত মাংস ভাত খোৱা নিচিনা ইয়াতে মাংসৰ কথা ক'ৰ পৰা আহিল আকৌ বোলে মেকআপ বস্তুটো কষ্ট বস্তু ঐ তোক মই মেকআপৰ কথা কৈছো বইনী এই তেৰিকা মই গেলা গৰমত মাংস ভাত খাই মেকআপ নষ্ট কৰাৰ কথা কৈছো বইনী মাই গড মেকআপ আৰ্টিষ্ট হ'বলৈ হ'লে বহুত কষ্ট কৰিব লাগে জানো এয়া কি কৰিছ কষ্ট আৰম্ভ কৰিয়ে দিলো এয়া কষ্ট কথা কোৱা নাই নহয় মই মেকআপ আৰ্টিষ্ট হোৱাৰ আগত বহুত দুখৰ কাহিনী আছে জানো দুখৰ কাহিনী তেতিয়া চাগে মই 16 বছৰত ভৰি দিয়া নাছিলো তেতিয়াতো গান ওলাইছে কোনটো মই 16 বছৰত ভৰি দিয়া নাই মন দিলিছে নে দিলি পাততে তোক নাচিবলৈ দিয়া নাই নহয় মই গানটো মনত পৰি গ'ল যে এয়া চা কলা মানুহৰ কাৰণে এয়া 27 নম্বৰ আৰু এয়া হ'ল বগা মানুহৰ কাৰণে এইটো 28 নম্বৰ মানে কলা হলে 27 বছৰ বগা হলে 28 বছৰ